আমি বডোলেণ্ড ইউনিভাৰ্চিটি ইউনিট আফচুৰ তৰফৰ পৰা আমি কোকৰাঝাৰ জিলা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচলৈ আহিছে আৰু আজি আমি ইয়াৰ অহাৰ মেইন কাৰণটো হৈছে যিহেতু আমাৰ 2 আগষ্টৰ পৰা আমাৰ ইণ্ডিয়াৰ যি পপুলেশ্যন চেঞ্চাছ এইটো চলি আছে। তো ইয়াতে আমি দেখা গৈছে কি আমাৰ যিটো লেংগুৱেজ সিলেকশ্যন অপশ্যন তাতে আমাৰ বড়ো ভাষা এইটো অহা নাই আৰু ইয়াৰ কাৰণে আমি ইয়াতে দাখিল কৰিছে মেমৰেণ্ডাম এটা কি আমাৰ বড়ো ভাষাটো আহিব লাগে অপশ্যনত, যেহেতু আমাৰ ভাষা সংবিধানিক 8 শিডিউলত অলৰেডি সোমাই গৈছে। ইয়াৰ কাৰণে আমি এইটোৱে বিচাৰোঁ কি আহি থকা যি চেঞ্চাছ চলি থকাত যেহেতু অপশ্যন হিচাপত আমাৰ বড়ো লেংগুৱেজটো যেহেতু থাকে এইটো আমি বিচাৰোঁ। আৰু 2 নম্বৰটো হৈছে যেতিয়ালৈকে আমাৰ এই বড়ো ভাষাটো চেঞ্চাছ কৰাত অপশ্যন হিচাপত নাহে তেতিয়ালৈকে যোনটো এলেকাত আমাৰ বড়ো জনগোষ্ঠীৰ মানুহ আছে এইখিনি এৰিয়াৰ চেঞ্চাছটো যাতে ৰখুৱাই থৈ দিয়ে, অহাৰ পিছতহে কৰে, এইটো আমি দাখিল কৰিছোঁ। আৰু লাষ্ট নম্বৰ পইণ্ট আছে আমাৰ যিহেতু চবেই গম পায় আমাৰ প্ৰাইমাৰী লেভেলৰ স্কুলবিলাকত ক'তবা ছিংগল টিচাৰ ক'তবা ডাবল টিচাৰ আছে। তো এই টিচাৰবিলাকক যদি আমাৰ পপুলেশ্যন চেঞ্চাছ কামত যদি লগাই দিয়ে তেতিয়া আমাৰ যিকেইটা প্ৰাইমাৰী লেভেলৰ স্কুল আছে এই স্কুলৰ টোটেলি স্কুলটো বন্ধ থাকিব, ক্লাছ পাতি নহ'ব। তো ইয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ থ্ৰু কোকৰাঝাৰ ডিচিৰ দ্বাৰা যাতে ছিংগল টিচাৰ থকা স্কুলবিলাকৰ টিচাৰবিলাক যাতে পপুলেশ্যন চেঞ্চাছ কৰাৰ দায়িত্ব নিদিয়ে। এইখিনি 3টা টপিক লৈ পেলাই আমি ইয়াতে অনুষ্ঠিত হৈছে আৰু আমি মেমৰেণ্ডাম দাখিল কৰিছোঁ। থেংক ইউ। এনেই অসুবিধাটো হ'ব যিহেতু আমাৰ বড়ো জনগোষ্ঠী বহুত ইমান ডেভেলপ জনগোষ্ঠী নহয়, কাৰণ আমাৰ যিটো এইটো বছৰৰ চেঞ্চাছ খুব গুৰুত্বপূৰ্ণ বড়ো জাতিৰ কাৰণে, নিজৰ কালচাৰটো ডেভেলপ কৰিবৰ কাৰণে, নিজৰ লেংগুৱেজটো আমাৰ ৱৰ্ল্ডত দেখাবৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত আমাৰ লেংগুৱেজটো বহুত গুৰুত্বপূৰ্ণ। চ' ইয়াৰ কাৰণে আমি প্ৰব্লেমটো হ'ব আৰু যিহেতু ডেভেলপ নহয় আমাৰ জনগোষ্ঠী, তো বেলেগ যদি লেংগুৱেজত চেঞ্চাছটো কৰোৱা যায় তেতিয়াহ'লেতো প্ৰব্লেম হ'ব।